নমস্কাৰ, এটা ধুনীয়া ৰাতিপুৱালৈ আপোনালোক সকলোকে স্বাগতম। আৰু এয়া হৈছে মোৰ ঘৰৰ চাৰিওকাষৰ পৰিৱেশ, আৰু মায়ে ইতিমধ্যে গোঁসাই ঘৰত সোমাইছে। আৰু ৰাতিপুৱা শুৱাৰ পৰা উঠি এইখিনি ভাবি আছিলোঁ যে ৰংগলীখিনি আজি মুচি পেলাব লাগিব। বহুত বেছি বেয়া লাগে যেতিয়া এনেকৈ নিজ হাতেৰে কৰা কাম এটা আকৌ আঁতৰাই দিবলগীয়া হয়। পিছে নুমুচিলেও নহ'ব, যিহেতু বাৰান্দাতে আছে, মুচিবই লাগিব। সেইখিনি সাৰি মুচি চাফা কৰাৰ পিছত আহিলোঁ ড্ৰয়িং ৰুমলৈ। এয়া পৰ্দাবোৰ অকণমান মোকলাই দিলোঁ। ৰাতিপুৱা ফ্ৰেছ এয়াৰটো সোমাব পালে ভাল লাগে। আৰু যিহেতু আমাৰ মানুহ ঘৰত খুব কমেই, সেয়েহে লেতেৰা নহয়ে, তথাপিও এনেকেই মানে ৰাখিছোঁ আৰু যি নহওক। পিছে ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিলেই নহ'ব, নিজৰ স্কিনখনো চাফা কৰি ৰাখিব লাগিব। আৰু ইয়াক ধুনীয়া ৰাখিবলৈ মই যে আজি 6 মাহ মানেই হ'ল একোৱেই কৰা নাই। সেয়েহে ভাবিলোঁ আজি চিট মাছ এটা বহুত দিনতে কিনি থোৱা আছিলে, তাকেই লগাই লওঁ। আৰু এইটো লগালে বহুত বেছি বিভৎস ৰূপ এটা দেখে। পিছে আপোনালোকে মোৰ ৰূপটো দেখি ভয় নাখাব। আৰু অৱশেষত এয়া আছিলে ইতিমধ্যে এইটো শ্বৰ্ট ভিডিঅ' আপোনালোকে পাইছে। আজিলৈ ইমানেই, বাই বাই।